Hey dear, welcome back to BigyaJyoti. ভাৰতবৰ্ষত ফলৰ ৰজা হ'ল এয়া অৰ্থাৎ আম, the king of all fruits. স্বাস্থ্যবৰ্ধক উপাদান, সোৱাদ আৰু গ্ৰহণযোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰি ৰজাৰ খিতাপ দিয়া হৈছে এই আমক। কিন্তু ফলৰ ভিতৰত চমৎকাৰী ৰজা কোন হ'ব পাৰে? ভাবিছেনে বাৰু কেতিয়াবা কথাটো? হ'ব পাৰে নেকি ফলৰ ভিতৰত চমৎকাৰী ৰজা এই ঔটেঙা? অসমৰ চুকে কোণে প্ৰচুৰ পৰিমাণে উৎপাদন হোৱা ঔটেঙাৰ সোৱাদ, স্বাস্থ্যবৰ্ধক আৰু ঔষধীয় গুণাগুণৰ বিষয়ে যদি আপুনি ভালকৈ জানে তেতিয়াহ'লে নিশ্চয়কৈ আপুনি ক'ব লাগিব যে দি ছুপাৰ কিং অফ অল ফ্ৰুইটছ ইজ এলিফেণ্ট এপল মিনছ ঔটেঙা। ঔটেঙাত এনে কি চমৎকাৰী গুণ আছে তাকেই জনাওঁ বুলি প্ৰস্তুত কৰিছোঁ BigyaJyoti ভিডিঅ' নাম্বাৰ 79. চ' মাই ডিয়াৰ ফ্ৰেণ্ডছ, ৱাটছ দ্য ভিডিঅ' টিল এণ্ড। ঔটেঙা মোৰ খুবেই প্ৰিয়, হয়তো আপোনালোকৰো প্ৰিয়, কাৰণ ইয়াৰ সোৱাদ অনন্য। দি ৱাইল্ড টেষ্ট অফ এলিফেণ্ট এপল ইজ ছামথিং ডিফাৰেণ্ট। কুমলীয়া ঔটেঙাৰ সৈতে সৰু মাছ দি পেলাই ৰন্ধা জোলকণৰ সোৱাদেই সুকীয়া। তাৰ উপৰিও দাইলৰ সৈতে বা ঢেকীয়াৰ সৈতে কচু আৰু গৰৈ মাছ দি পেলাই ঔটেঙা দি ৰন্ধা জোলকণৰ কথা যদি মনত পৰে তেতিয়াহ'লে জিভা পানী ওলাই আহে। অসমীয়া সমাজত যুগ যুগ ধৰি প্ৰচলিত হৈ আহিছে হাবিয়লীয়া এই টেঙাজাতীয় ফলটোৰ সৈতে প্ৰস্তুত কৰা ব্যঞ্জন। আপোনালোকে আচৰিত হ'ব, এই ঔটেঙাৰ যেনেকৈ সোৱাদ অনন্য তেনেকৈ ইয়াৰ স্বাস্থ্যবৰ্ধক আৰু ঔষধীয় গুণাগুণো অনন্য। গতিকে ইয়াক ক'ব পাৰি যে ফলৰ ভিতৰত চমৎকাৰী ৰজা হ'ল এই ঔটেঙা। গৱেষণাই কয় যে এই ঔটেঙাত এনে কিছুমান স্বাস্থ্যবৰ্ধক আৰু ঔষধীয় গুণ আছে যিবিলাকে আপোনাৰ দেহটো নিৰোগী কৰি ৰখাৰ উপৰিও আপোনাক চিৰযৌৱনা কৰি ৰাখিব পাৰে এই ঔটেঙা। এই ঔটেঙাত আছে প্ৰচুৰ পৰিমাণে পটেছিয়াম, গতিকে ই উচ্চ ৰক্তচাপজনিত আৰু হৃদযন্ত্ৰজনিত কিছুমান ৰোগৰ কাৰণে হৈ পৰে এই ঔটেঙা এক মহৌষধ। ইয়াত আছে প্ৰচুৰ পৰিমাণে ভিটামিন ই, প্ৰচুৰ পৰিমাণে ভিটামিন চি, এণ্টিঅক্সিডেণ্ট, ফ্লেভেনইডছ, আৰু যাৰ বাবে ঔটেঙাই কোলাজেন চিন্থেচিছ কৰিব পাৰে। গতিকে আপুনি নিয়মীয়াকৈ যদি ঔটেঙাৰ ৰস খায় তেতিয়াহ'লে আপোনাৰ ছালৰ সুস্থতা বঢ়াৰ উপৰিও ছাল সুতুৰা পৰাও আপোনাৰ কমি যায়। ঔটেঙাত আছে প্ৰচুৰ পৰিমাণে বি কমপ্লেক্স ভিটামিনছ, প্ৰটিনছ, হেল্ডি ফেটছ, যাৰ বাবে আপোনাৰ দেহৰ কোষবোৰৰ সুস্থতা বৃদ্ধি হয়, লগতে মগজু ক্ষীপ্ৰ হয়, মগজুৰ সুস্থতাও বাঢ়ে, তাৰ উপৰি আপোনাৰ দেহৰ শক্তিও বৃদ্ধি হয়। ইয়াত এনে কিছুমান এণ্টিঅক্সিডেণ্টছ আছে যিবিলাকে আপোনাৰ দেহত ডিটক্স কৰাত সহায় কৰে, অৰ্থাৎ আপোনাৰ দেহত যিবিলাক টক্সিক কেমিকেলছ উৎপন্ন হয় সেই টক্সিক কেমিকেলছবিলাক কিডনীৰ জৰিয়তে বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে এই ঔটেঙা। ঔটেঙাত আছে প্ৰচুৰ পৰিমাণে ফাইটোনিউট্ৰিয়েণ্টছ, যিবিলাকক কোৱা হয় ষ্টেৰল, চেপনিন, ষ্টেনিনছ, সেইবিলাকে আপোনাৰ দেহৰ শিৰা উপশিৰাবিলাকৰ কাৰ্যকলাপৰ সক্ৰিয়তা বৃদ্ধি কৰে। ঔটেঙাত আছে প্ৰচুৰ পৰিমাণে ভিটামিন এ, লগতে কেৰটনইডছ নামৰ কিছুমান এণ্টিঅক্সিডেণ্টছ আছে যিবিলাকে আপোনাৰ চকুৰ ৰেটিনা আৰু লেন্সত সুস্থতা প্ৰদান কৰে, অৰ্থাৎ চকুৰ বাবে উপকাৰী এই ঔটেঙা। ইয়াৰ উপৰিও ঔটেঙাত আছে টেনিক এচিড, লগতে ই এণ্টি মাইক্ৰবিয়েল, তাৰ উপৰিও ইয়াত এণ্টিঅক্সিডেণ্ট কনষ্টিটুৱেণ্টছ আছে যিবিলাকে আচলতে আপোনাৰ পেট আৰু ডিঙিৰ কিছুমান ৰোগৰ কাৰণে ই হৈ পৰে এক মহৌষধ। ইমানখিনি জনাৰ পিছতো আপুনি নেখাবনে এই ঔটেঙা? লওক, প্ৰচুৰ পৰিমাণে এই হাবিয়লীয়া টেঙাজাতীয় ফলটোৰ জুতি লওক আৰু সুস্বাস্থ্যৰ অধিকাৰী হওক। যি কি নহওক বন্ধুসকল, কেৱল নিজৰ কথাকেই চিন্তা নকৰি ফলৰ ভিতৰত চমৎকাৰী ৰজা এই ঔটেঙাৰ বিষয়ে আনে জানিব পৰাকৈ আপোনালোকে আজিৰ এই ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰক। উইথ দিছ, চি ইউ নেক্সট।